এতিয়া পিছে মই আজি মেজি ঘৰত বনাবলৈ লৈছোঁ পুৰা মাছ, কিন্তু অভেনত, জুইত নহয়। আপোনালোকে বনাই খাব, পুৰি খাব। যদি ভাল লাগে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। লাগিব বেছি বস্তু নালাগে। ধনিয়া, আদা, নহৰু, জলকীয়া, মিঠাতেল, নিমখ এইখিনি মিক্সিত পিচি পেষ্ট এটা বনাই লওঁ আৰু মাছটো আগ দি লওঁ। এয়া মাছটো আগ দি লৈছোঁ। বেছি দকৈ নাকাটিব, তাৰ মছলাখিনি সুমুৱাকৈ কাটিলে হ'ল। মছলা সুমুৱাব লাগিবতো, আগ দি গ'লে হ'ল অলপ অলপ। এয়া মই মিহিকৈ কাটিলোঁ। এয়া নিমখ দিলোঁ অলপ। এতিয়া মিক্সিত পিচি লওঁ। এই 200 ডিগ্ৰীত গৰম হোৱা অভেনটো এতিয়া মই মাছটো সোমাই দিলোঁ। অভেনৰ পৰা উলিয়ালোঁ। এয়া